আমি 5টা চেট গাঁঠিম 2 3 4 5 ইয়াত জইন লগাই দিম ini kok di sini Dasin, aku dasin lagi. 1, 2. এক 2 3 4 5 6 এতিয়া দুটা চেন গাঁঠি ইয়াত আমি জইন লগাই দিম জইন লগাই দি এতিয়া আমি ৰং হলাম দেখিছেনে এতিয়া আমি ৰং হলাম ইয়াত আমি জইন লগাই দিম আকৌ 3টা চেন 1 2 3 আকৌ ডাবল লৈ এক 2 3 4 5 6 1 2 3 4 5 6 7 aku lihat gathim aku di di sana yato anakku nol paling kita আমি পা বুলিয়ে কৈছো এনেকুৱা 6টা পা আছে এই 6টা পাৰ মাজে মাজে আমি 9টা কাটি যাম 1 2 3 4 এনেকৈ আমি 9টা গোটেই কাটি যাম এতিয়া জুম লগাই দিম
দেখিছেনে 1 2 3 এই 3 নম্বৰ মই জইন কৰি দিম তিনিটা চেইন গাঠিম 1 2 3 এনেকৈ ডাবল নিম দি এনেকৈ দিম আকৌ এনেকৈ দিম দেখিছেনে এতিয়া আকৌ দুটা চেইন গাঠিম 1 2 আকৌ তিনিটা ঘৰৰ পিছত আকৌ দুটা চেইন আকৌ তিনিটা ঘৰৰ পিছত এনেকৈ মই গোটেই ৰাউণ্ডটো বনাই ল'ম এতিয়া আমি ইয়াত জইন কৰি দিম জইন লগোৱাটো বাৰে বাৰে দেখা থাকিলে ভিডিঅ'টো দীঘল হয় বাবে কোনোবা বাৰত দেখুওৱা নাই তাৰপিছত আমি ইয়ালৈ আনিম পইণ্টটোলৈ আনিম আকৌ তিনিটা চেইন গাঠিলোঁ আকৌ ডাবল দেখিছেনে এতিয়া আমি দুটা চেইন গাঠিম আকৌ ইয়াত গাঠিম আকৌ দুটা চেইন আকৌ এনেকৈ লৈ এনেকৈ আমি মিডল পইণ্টৰ মাজে মাজে আমি গোটেই ৰাউণ্ডটো বনাই লওঁ এতিয়া আমি ৰং সলাই দিম আকৌ তিনিটা চেইন গাঠিম 1 2 3 1 2 3 4 5 আকৌ এনেকৈ দিম দি ইয়াত গাঠিম খিৰিকী মাৰা মহ সোমাব চাপচোন আৰু এই মহ সোমা দি আছোঁ এক দুই তিনি চাৰি পাঁচ ছয় প্ৰতিটো চেইনতে আমি ছয়টা গাঠিম এতিয়া ৰাউণ্ডটো বনাই লওঁ এতিয়া আমি আকৌ ৰং সলাই দিম দেখিছেনে
তিনিটা চেইন গাঁঠি এনেকৈ ডাবল লৈছোঁ। দেখিছেনে? আকৌ দুটা চেইন, আকৌ তিনিটাৰ পিছত একেবাৰে সহজ, এবাৰ চালেই পাৰিব। বনোৱা আকৌ দুটা চেইন দি আকৌ তিনিটাৰ পিছত এনেকৈ ডাবল দি এনেকৈ আমি গোটেই ৰাউণ্ডটো বনাই যাম। আকৌ তিনিটা চেইন গাঁঠিব লাগিব। 1 2 3 আকৌ এটা চেইন, আকৌ এইটোত আকৌ এটা চেইন, এনেকৈ আমি গোটেই ৰাউণ্ডটো বনাই ল'ম। এখন আমি ডাঙৰ কৰিব পাৰোঁ এনেকৈ, আকৌ এই লাইনটো ইয়াত দিব পাৰোঁ, তাৰপিছত এই লাইনটো দিয়াৰ পিছত আকৌ এই দুই লাইন দিব পাৰোঁ, এনেকৈ ডাঙৰ কৰি যাব পাৰোঁ। আমি ডাঙৰকৈ কাটিলে মই লাষ্টত এনেকৈ কাটি দেখুৱাই দিম বাউণ্ডেৰীটো, দেখিবলৈ ধুনীয়া লাগিব। চাওকচোন, এক দুই তিনি, তিনিটা গাঁঠাৰ পিছত এনেকৈ দিম। চাৰি, পাঁচ, ছয়, আঠ, ন, 10, 11, 12টা হৈ গ'ল। হোৱাৰ পিছত আমি এইটো ঘৰত এটা জইন দিম। এনেকৈ দিলোঁ, দি আকৌ এনেকৈ দি নেক্সট ঘৰটোত আকৌ 12টা গাঁঠিম। তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, 10, 11, 12 হৈ গ'ল। আকৌ নেক্সট ঘৰটোত আমি
এনেকৈ দিম, দি আকৌ নেক্সটত এনেকৈ আকৌ 12টা দিম। দেখিছেনে বাউণ্ডেৰীটো? এনেকৈ আমি 12টা প্ৰত্যেকটো এটা এৰি এটা ঘৰত 12টাকৈ আমি এনেকৈ বনাই যাম। আমি গোটেই ৰাউণ্ডটো এনেকৈ বনাই লওঁ, তাৰপিছত দেখুৱাম। 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া আমি এইটো এনেকৈ আৰু এতিয়া ইয়াত জইন কৰি দিম।